মহানগৰীৰ পাণ্ডুৰ আৰবান ক্লাবৰ চুৰিকাণ্ড চোৰে নিলে 9খন ফেন টিভি ইনভাৰ্টাৰ মূল্যৱান সামগ্ৰী চুৰি অভিযোগত 8জন যুৱকক কৰায়ত্ব কৰিলে ৰাইজে ঘটনাস্থলীত উপস্থিত জালুকবাৰী আৰক্ষীৰ দল অঞ্চলটোত ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পোৱাৰ অভিযোগ ৰাইজৰ আৰু ড্ৰাগছক্ত যুৱকে প্ৰতিদিনে অঞ্চলটোত কৰে চুৰি কিন্তু জালুকবাৰী আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰিছে স্থানীয় ৰাইজে ধৰক বহুদিন ধৰি পাণ্ডুত যি ড্ৰাগছৰ সমস্যা আৰু বিভিন্ন ধৰণৰ চুৰ যি মানুহ ঘৰৰ ভিতৰত সোমাই যায় হেৰি কৰে আজিতো আৰবান ক্লাবতে ৰাতিপুৱাই আহি দেখা গেল পুৰা দৰ্জা চৰ্জা ভাঙি সিহঁতে ইনভাৰ্টাৰৰ পৰা আৰম্ভ কৰি ফেন 9টা ফেন কম্পিউটাৰ আৰু বহুত কিবা কিবি লৈ গৈছে আৰু টিভিটো ডাঙৰ টিভি এটা আছে কালি খেলা লাষ্ট চাই যাই পেলাই গৈছে আৰু ইনভাৰ্টাৰ কিন্তু সমস্যাটো চুৰ কৰি লৈ যোৱাটো সেইটো সমস্যাটো হৈছে গোটেই পাণ্ডু অঞ্চলটোত এনেকুৱা ড্ৰাগছৰ উৎপাত হৈছে মানে দিনে দুপৰীয়া মানুহে ক'ৰবাত স্কুটাৰ ৰাখি যাব নোৱাৰে বেটাৰী টমটম এটা গাড়ী ৰাখি গ'ল সেইটো আৰু কি কৰে বেটাৰী বিলাক ওলাই লৈ যায় সিহঁতৰ সমস্যাটো হৈছে যে সিহঁতে পইচা পাতি ঘৰৰ পৰা সিহঁতে ইনভলভমেণ্ট আছে মানে ঘৰৰ মানুহখিনি ইনভলভ নহলে ঘৰত যায় সেই ল'ৰাকেইটা ৰাতি দিনটো হেৰি কৰে ৰাতি চুৰ কৰে আকৌ ঘৰত যায় ঘৰৰ মানুহখিনি পৰিয়ালৰ মানুহখিনি সিহঁতক ল'ব আহে আজি যিকেইটাক ল'ৰাক ডাউট কৰি ধৰা গৈছে সিহঁতে এটাই কৈছে যে মই মানুহখিনি চিনি পাওঁ চুৰ কৰাৰ এটা ই থানাৰ পৰা 2 দিন আগতে ওলাই আহিছে